সমবায় মন্ত্ৰী, ক্ষুদ্ৰ চাহ-খেতিৰ জন্মদাতা, লক্ষ্মী গাঁৱলীয়া বেংকৰ প্ৰতিষ্ঠাতা আৰু দৈয়াং আন্দোলনৰ অগ্ৰণী নেতা স্বনামধন্য এগৰাকী ব্যক্তিৰ মৃত্যুৰ 10 বছৰ পাছত তেখেতৰ কায়িক সৃষ্টিৰাজিক জীৱন্ত ৰূপ প্ৰদান কৰিবৰ কাৰণে সজীৱ কৰিবৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ চানেকি হিচাপে সংৰক্ষিত কৰিবৰ বাবে আমি তেখেতৰ সমাধিভাগ আমি নিৰ্মাণ কৰিব বিচাৰিছোঁ। 22 অক্টোবৰত এখন ৰাজহুৱা সভা দগাঁও LP স্কুলত হৈছিলে। সভাই আমাক এখন পূৰ্ণাংগ সমিতি তৈয়াৰ কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে। গতিকে আমি আশা কৰোঁ যে এই মহৎ আৰু পবিত্ৰ কামভাগ সাফল্যমণ্ডিত কৰিবৰ কাৰণে অসমৰ সকলো দল সংগঠন, সকলো শ্ৰেণীৰ ৰাইজ, লগতে অসম চৰকাৰৰ আমাৰ সহায় সহযোগিতা লাগিব। আমি আহ্বান জনাইছোঁ তেখেতৰ দৰে এগৰাকী নৱস্য ব্যক্তিৰ কায়িক সৃষ্টিৰাজিক জীৱন্ত ৰূপ প্ৰদান কৰিবৰ বাবে আপোনালোকে যদি অকণমান আমাক সহায় আগবঢ়ায়, নিশ্চিতভাৱে তেখেতৰ যি অনবদ্য অৱদান, তেখেতৰ যি অসাধাৰণ ব্যক্তিত্ব ভৱিষ্যত প্ৰজন্মৰ সন্মুখত আমি তুলি ধৰিব পাৰিম। আমি আশা কৰোঁ অতি সোনকালেই সমাধি নিৰ্মাণৰ প্ৰাৰম্ভিক কাজ আৰম্ভ হ'ব আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ সহযোগিতাত, আপোনালোকৰ সমৰ্থনত আমি নিশ্চিতভাৱে এই কাম সাফল্যমণ্ডিত কৰিম বুলি আশা কৰি আপোনালোকক সকলো শ্ৰেণীৰ লোকক আমি আহ্বান জনাইছোঁ। বিশেষকৈ দৈয়াংবাসী ৰাইজক আমি আহ্বান জনাইছোঁ। গতিকে ক্ষুদ্ৰ চাহ খেতিৰ লগত যিসকল জড়িত আছে তেওঁলোককো আমি আহ্বান জনাইছোঁ। কৃষকসকলক আমি আহ্বান জনাইছোঁ। সাংবাদিক বন্ধুসকলৰ পৰা আৰম্ভ কৰি নাগৰিক, সকলো দল সংগঠন, চৰকাৰ অনুৰোধ কৰিছোঁ যাতে অকণমান হ'লেও যদি আমাক বৰঙণি অৱদান আপোনালোকে আগবঢ়ায়, নিশ্চিত ৰূপত আমাৰ যিখিনি চিন্তা ভাৱনা সেইখিনি বাস্তৱিক ৰূপত ৰূপায়ণ হ'ব বুলি আশা ৰাখি আমি বক্তব্য সামৰণি মাৰিছোঁ। আৰু কিবা সুধিব